হেল্ল' বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই চেনেল কুশলতা নৰ। আজি বহুত দিনৰ মূৰত এটা ডেইলি ব্লগ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব বুলি। আৰু এতিয়া গা পা ধুই মেলি ল'লোঁ আৰু এতিয়া 12:30 বাজি গ'ল। আৰু আজি আমাৰ ঘৰত আছে সত্যনাৰায়ণ পূজা আৰু মা গৈছে বোকা ৰুবলৈ, অহাই নাই, আহিবৰে হ'ল। আৰু এতিয়া ভকত আহিলে, ককা এজন আহিলে আৰু ককা দুজনমান আহিবলৈ আছে। আৰু ৰাতিকৈ পতা হয়, কিন্তু এইবাৰ ককাজন অলপ সোনকালে আহিছে। তো ককাজন আহিলে আৰু ককাজনেনো কি কৰিছে কি নাই কৰা দেখুৱাম। তেন্তে বেছিকৈ কৈ নাথাকোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ, নহয় জানো। বেছিকৈ কৈ থাকিলেও সকলোৱে ভাল নাপায়। তেন্তে ব'লকচোন চাওঁগৈ আমাৰ ককাইনো কি কৰি আছে। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে ককাই কুঁহিয়া কাটি আছে, এয়া দেখিছে নহয়, কুঁহিয়াখিনি কাটি আছে সৰু সুৰাকৈ অকণমান এটা দুটাকৈ কামবিলাক কৰি গৈছে। আৰু এইফালে জাহাজী কল টেবুলতে থৈ দিয়া হৈছে, এয়া দেখিছে, এয়া কলখিনি ইয়াতে থৈ দিছে। আৰু ইয়াত আপোনালোকক দেখুৱালোঁ ককাই কি কৰি আছে। আৰু এতিয়া মই তাৰ পিঠা খুন্দিবলৈ আৰু কেঁচা পিঠা খুন্দিবলৈ যাব লাগিব। মা যিহেতুকে নাই, পথাৰলৈ গৈছে, আগতেই গৈছোঁ, এতিয়াও গৈছোঁ। আৰু আইতাই খুন্দিব নোৱাৰে, তথাপিও আইতাও লগত যাব। এতিয়া মই আৰু পেহী সৰু ছোৱালী আহিছে, মই তাইকে লগ ধৰিছোঁ, দুইজনীয়ে যাম এতিয়া। আৰু এয়া পিঠা খুন্দিব লৈছোঁ, এয়া দেখিছেনে। আমাৰ এয়া মিচিঙত কয় এইটো কিপাৰ বুলি কয় আৰু অসমীয়াত এইটো ৱাল বুলি কয়। এয়া একেবাৰে বহুত বছৰ পুৰণা বস্তু হয়, কাৰো ঘৰত নাই, এতিয়াতো ঘৰতে আছে। এয়া আমি সেনেকৈ খুন্দি আছোঁ, সেইকাৰণে এডোখৰ অলপ বেয়া হৈ গ'ল, বহুত বছৰ পুৰণি হয়। এয়া দেখিছে নহয়, সেনেকৈ খুন্দিবলগীয়া হয়। আৰু পিঠা খুন্দি মেলি আহিলোঁ। আৰু এয়া কল, এইখিনি চেনি কল হয়। আৰু এইফালে কিবা মিঠাই চিঠাই আছে চাগে। আৰু এইফালে নাৰিকল কাটিলে, ককাই কাটিলে। আৰু এইফালে কুঁহিয়া অথনি দেখুৱাইছিলোঁ। আৰু এইফালে আনাৰস কাটিলে। আৰু সেনেকৈ অকণমানকৈ যা যোগাৰবিলাক কৰিছে। আৰু এইফালে কল আগতীয়াকৈ দেখাইছিলোঁৱেই অথনিতে। আৰু এইফালে বস্তা পাৰি দিয়া হৈছে ভকতক বহিবলৈ। আমাৰ ঘৰত দাৰি নাই, সেইকাৰণে সেইখিনি নথকাৰ কাৰণে বস্তাকৈ পাৰি দিয়া হৈ গৈছে। আৰু সেয়া দেখিছে নহয়, আৰু যা যোগাৰ কৰিবলগীয়া আছে বাৰু। আহিলোঁ, এয়া দেখিছেনে, হাতত অকণমান ঢৌ ফুটি গ'ল। বহুত দিনৰ মূৰত আজি এনেকৈ খুন্দিছোঁ। আৰু এনেকৈ একো কামেই নাথাকে বাৰু খুন্দিবলৈ। আজিকালিতো ধান বন্ধোৱা মিল ওলালে নহয় জানো, এতিয়া সেইবিলাক যুগ নাই। আৰু তাত খুন্দা কিন্তু পিঠাখিনিহে তাত খুন্দিবলগীয়া হৈছে, যিহেতুকে অকণমান। আৰু মই পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ, আপোনালোকক দেখুৱাম। আৰু এতিয়া মোৰ ৰুমটো আন্ধাৰ, সেইকাৰণে ভালকৈ দেখা নাই চাগে। এয়া মই বাহিৰলৈকে আনিলোঁ, পৰিলে, এয়া উঠাই লৈছোঁ। আৰু কি বস্তু এয়ানো মই দেখুৱাম বাৰু। তেন্তে ব'লকচোন আজি পাৰ্চেলটোকে দেখুৱাওঁ। আৰু এইটো হৈছে, ইয়াতনো কি আছে মই দেখুৱাম বাৰু আপোনালোকক খুলি। ইয়াত দেখিছে নহয়, খুলি লৈ আৰু সেই অকণমানি টেমাটো খোলোঁতে এয়া অকণমানি টুকুৰা কাগজ এডোখৰ পালোঁ। ইয়াতে লিখা আছে থেংক ইউ ফৰ ইয়'ৰ অৰ্ডাৰ, কিপ শ্বপিং অনলাইন, সেইবুলি লিখা আছে। আৰু এইটো হৈছে মংগল চিত্ৰ, পাহৰিয়ে গৈছোঁ। এয়া মোৰ কাৰণে নহয়, আমাৰ মাক আৰু নহয়, বাৰ কাৰণে লোৱা হৈছে। বায়ে অৰ্ডাৰ কৰি দিব কোৱাৰ কাৰণে মই অৰ্ডাৰ কৰি দিলোঁ। এয়া মংগল চিত্ৰ খুলি দেখুৱাম বাৰু। এয়া চাওক কি ধুনীয়া, একেবাৰে চিম্পুল, সঁচাকৈ বহুত ধুনীয়া লাগিছে, ভাল লাগিছে, একেবাৰে চিম্পুল। এয়া দেখিছে নহয়, এযোৰ ইয়েৰিং, এয়া দেখিছেনে, একেবাৰে চিম্পুল, একেবাৰে বহুত ধুনীয়া লাগিছে। বোৱাৰী মানুহসকলৰ কাৰণে পিন্ধিবলৈ একেবাৰে ভাল হৈছে। আৰু ইয়াতনো কি আছে চাওঁ আহক। এয়া খুলিছোঁ, আৰু এয়া একদম মৰম লগা কিবা বস্তু এটা ওলাই আহিছে। ইয়াত দেখিছেনে, ধৰিও পাৰিছে নহয় জানো। ইয়াত আছে এযোৰ ইয়েৰিং, এইযোৰ হৈছে মোৰ কাৰণে। এয়া চাওক কি ধুনীয়া, এইযোৰ মোক বায়ে লৈ দিছে বাৰু। এয়া দেখিছে নহয়, মই খুলি দেখাইছোঁ ৰ'ব আপোনালোকক। ইয়েৰিংযোৰ কেনেকুৱা লাগিছে বাৰু, প্লিজ কমেণ্ট কৰি জনাবচোন। আৰু এতিয়া মই অকণমান আপোনালোকক দেখুৱাম বাৰু, পিন্ধি দেখুৱাম। পিন্ধি ল'লোঁ, কেনেকুৱা লাগিছে বাৰু ইয়েৰিংযোৰ, সঁচাকৈ কমেণ্ট কৰিবচোন। মোৰ কিন্তু সঁচাকৈ বহুত ধুনীয়া লাগিছে, মোৰ পচন্দ হৈছে, সেইকাৰণে লৈ ল'লোঁ। এয়া মেখেলা চাদৰ লগত পিন্ধিবলৈ লৈ লৈছোঁ, আপোনালোকক এনেই দেখাই দিলোঁ এপাক। আৰু এইফালে ভকত আহিলে, আৰু এইফালে দেখিছে নহয়, কামবিলাক কৰি গৈছে। আৰু এফালৰ পৰা এয়া যিবিলাক প্ৰয়োজন সেইবিলাক শৰাই নিচিনাকৈ পাতি লৈছে, এয়া দেখিছে। আৰু আমি সেৱা কৰিলোঁ, সেৱা কৰি এতিয়া মই ৰুমলৈ গুচি আহিলোঁ। আৰু এতিয়া ককাই পাত পঢ়িব, আৰু আপোনালোকক মই অকণমান তাৰে পাত পঢ়োৱা শুনাম বাৰু। তেন্তে ব'লক, ককাই পাত পঢ়িছে, শুনাওঁ ব'লক। কৰজোৰে প্ৰণাম সত্যনাৰায়ণ, কলি যুগে ভগৱতী ভৈলা অৱতাৰ, দৰিদ্ৰ ব্ৰাহ্মণ হন্তে ভৈলন্ত প্ৰচাৰ।
পাত পহি হ'ল সেৱাও কৰিলোঁ আৰু এইফালে প্ৰসাদ দি আছে আৰু প্ৰসাদ খায়ো আছে আৰু এইফালে বাহিৰত আইতাহঁত আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকো বহিছে আৰু এইফালেও বহি আছে এইফালে দেখাব পৰা নাই দৰ্জাখনৰ পৰা মানে বাহিৰত এইখিনি মই আইতা এজনীৰ কাৰণে লৈ যাওঁ আমাৰ ৰাজু আইতা তাই আহিব পৰা নাই সেইকাৰণে আইতাহঁতৰ ঘৰ পালোহি এইখিনি মই তেন্তে দি লওঁ গুড মৰ্ণিং বন্ধু বান্ধৱীসকল কালি ৰাতি আৰু ভিডিঅ' কৰা নহ'ল সৰু সুৰা কাম কৰিলোঁ আৰু ভাগৰ লাগিলে অলপ সোনকালেও হ'লোঁ আৰু এতিয়া ৰাতিপুৱা মই অলপ ওলাই আহিছিলোঁ আৰু মা গ'ল পথাৰলৈ আৰু ময়ো যাম আজি পথাৰলৈ মাহঁতৰ কাৰণে চাহ লৈ যাম এতিয়া মই গৈ আছোঁ ঘৰলৈকে আৰু এতিয়া মই চাহ বনাম আৰু মাহঁতৰ কাৰণে লৈ যাম তো আপোনালোককো মই আজি আমাৰ পথাৰখন দেখুৱাম তেন্তে ব'লক আজি ভিডিঅ'টো আকৌ আৰম্ভ কৰোঁ চাহ বনাই মেলি এয়া মই পথাৰলৈকে আনিছোঁ আৰু এয়া মই লৈ লৈছোঁ এয়া দেখিছে নহয় মই জেওৰা পাৰ হৈ আহিছোঁ সেইকাৰণে এইখিনি মই তলত থৈ লৈছিলোঁ আৰু এয়া এতিয়া মই গৈ আছোঁ আৰু এয়া ডেক্সিটোত আছে চাহ আৰু পলিথিনটোত আছে কালি থকা চানা আৰু কল বিস্কুট সেনেকৈ আনিছোঁ আৰু এয়া হৈছে পথাৰ আমাৰে পথাৰ হয় ইয়াত পানী নাই সেইখিনি বোকা ৰুব পৰা নাই আৰু এয়া পালোহি এয়া আইতা মানে মায়ে অকলে ৰুব নোৱাৰে যে সেইকাৰণে মানুহ কেইজনীমান আনিছে এয়া সেইফালে আমাৰ মা আছে বোকা ৰুই আছে এয়া দেখিছেনে কি ধুনীয়া পৰিৱেশ ইমান সেউজীয়া হৈ আছে চাৰিওফালে সেউজীয়া কিমান ভাল লাগে নহয় জানো আৰু এইফালে আমাৰ বৰ্তাহঁতে ৰুই আছে আৰু এইখিনি ইমান বেছি পানী নাই কাৰণে ৰোৱা নাই এয়া দেখিছে নহয় এয়া কি ধুনীয়া লাগিছে সেউজীয়া বহুত ভাল লাগে নহয় জানো সেউজীয়া পৰিৱেশত থাকি আৰু এতিয়া মই ঘৰলৈ গৈ আহিছোঁ আৰু এয়া ডেক্সি পৰিলে এয়া দেখিছেনে মানে বাতিখিনি পৰিলে ডেক্সিটো পৰা নাই সেয়া উঠাই ল'লোঁ এইখিনি মই এতিয়া মই ঘৰলৈ আকৌ উঠাই লৈ আকৌ এতিয়া গৈ আছোঁ মানে কি হ'ল মই বোকা ৰুম বুলিয়ে ভাবিছিলোঁ কিন্তু মায়ে ক'লে যে পানী নাই তো বোকা ৰুব নালাগে তো মই ঘৰলৈ গুচি আহিলোঁ মই ভালেই পালোঁ বোকা ৰুই এনেও মই বেয়া পাওঁ মানে ৰ'দ যে বহুত ৰ'দ দিছে আৰু ৰ'দত থাকি একদম বেয়া মানে মাথা বিষাই যায় মই ৰ'দত থাকিব নোৱাৰোঁ সেইকাৰণে ভাবিলোঁ নোৰোঁ আৰু ঘৰলৈকে গুচি আহিলোঁ এতিয়া মোৰ লগত সৰু ছোৱালীকেইজনীমান আহিছে ভাত খাই ভাত দিওঁগৈ আৰু এয়া ভাত বাঢ়ি ল'লোঁ এয়া আইতাই বনাই থৈছিলে ৰঙালাও দালি ঔটেঙা আৰু মই ভাজি ল'লোঁ আলু আৰু ভাতকেৰেলা ভাজি ল'লোঁ আৰু এয়া ভাইটিৰ কাৰণে বা মোৰ কাৰণে আৰু ভাইটি লগৰ এটা কালি ৰাতি থাকিব আহিছিলে আৰু এয়া আমাৰ তিনিটাৰ কাৰণে বাঢ়ি ল'লোঁ আৰু সৰু ল'ৰাটোকে আৰু সৰু ছোৱালীজনীকে ভাত দিলোঁ খালে তেন্তে আমি এইখিনি খাই লওঁ খাই আকৌ লগ পাই আছোঁ ভাত খাই মেলি আৰু ভিডিঅ' কৰা নহ'ল আকৌ পথাৰলৈ যাবলগীয়া হ'ল আকৌ দোকানলৈ যাবলগীয়া হ'ল এনেতে সৰু সুৰা কিবা কিবি কাম কৰিলোঁ আৰু গা পা ধুলোঁ আকৌ তাৰপাছতে আকৌ বিচনাতে অলপ সেনেকৈ আৰু ৰেষ্ট ল'লোঁ অকণমান ভাগৰো লাগিলে আৰু এতিয়া আকৌ ভোকেই লাগিলে আকৌ খাবলৈ হ'ল অলপ ক্ষীণ মানুহ অলপ দুবাৰ তিনিবাৰ ভাত খাব লাগিব তেতিয়া অলপ শকতেই হ'ম বা তথাপিও বেছি নাখাওঁ বাৰু আৰু এতিয়া ভাবিছোঁ কিবা এটা বনাই খাওঁগৈ বুলি আৰু মা এতিয়া কঠীয়া তুলিবলৈ গ'ল নি দোকানত আছে চাগে জানো কঠীয়া তুলিবলৈ যোৱা কথা আছিলে আৰু এতিয়া মই নিজে কিবা এটা বনাই খাওঁ বুলি ভাবিছোঁ কি বনাওঁ জানো কি বনাওঁ আপোনালোকক দেখুৱাম বাৰু এতিয়া ভাবিছে চাগে ইমানকৈ ভাত খাইছেনে আজি কিন্তু নহয় বহুত টাইমৰ মূৰতহে এতিয়া খাইছোঁ অলপ শুই দিয়া মানে টোপনি যোৱা নাই মই দিনত শুব নোৱাৰোঁ মাথা বিষাই আৰু অকণমান সেনেকৈ বিচনাতে পৰি টিভি চালোঁ মোবাইল চালোঁ সেনেকৈ এনতেন কিবা কিবি সৰু সুৰা কামবিলাক কৰিলোঁ আৰু বেছিকৈ কৰি নাথাকোঁ ব'লকচোন আজি কি বনাওঁ মানে বনাই খাওঁ দেখুৱাওঁ আৰু এয়া লৈ লৈছোঁ তিয়াই থোৱা বাঁহগাজ টেঙাই থোৱা আৰু পিঁয়াজ আৰু অকণমানি আলু দুটা আছিলে আলু দুটা কাটি দিলোঁ আৰু সেইফালে হৈছে তেজপাত এডোখৰ লৈ লৈছোঁ মই বেছি লোৱা নাই আৰু এয়া দেখিছেনে আৰু বাঁহগাজ এনেকৈ টেঙাই থোৱা কোনে কোনে খাই ভাল পায় জনাব মই কিন্তু বহুত ভাল পাওঁ ভাজি আৰু এইফালে কেৰাহী গৰম হোৱাত মই তেলখিনি দি দিলোঁ আৰু এইখিনি তেলখিনি অলপ গৰম হ'ব দিলোঁ আৰু গৰম হ'লেই আৰু ইয়াতে মই দিছোঁ পিঁয়াজখিনি অলপ ৰঙচুৱালৈকে ভাজি লওঁ আৰু ইয়াতে বাঁহগাজখিনি দি দিলোঁ আৰু এনেকৈ আৰু হালধি দিছোঁ নিমখ দিম সেনেকৈ একেধৰণে আগতে যেনেকৈ ভাজোঁ সেনেকৈ ভাজিম মছলা অকণমান পাঁচফোৰণ অকণমান দিম সেনেকৈ আৰু এয়া মোৰ ভাজি ৰেডি হৈ গ'ল আৰু এয়া এইখিনি মই নমাই দিওঁ লৈ এয়া দেখিছেনে একেবাৰে চিম্পুলকৈ জোল নথকা চব্জি খাম আজি একেবাৰে অকল ভাজিয়ে দি খাম জোল নাখাওঁ আজি এয়া দেখিছেনে একেবাৰে চিম্পুলকৈ এনেকৈ সজাই ল'লোঁ তেন্তে এইখিনি মই খাই লওঁ খাই আকৌ আপোনালোকক লগ পাই আছোঁ ভাত খাই আহি গ'লোঁ আৰু খাই সঁচাকৈ ভালো লাগিলে আৰু বাঁহগাজ খাই মোৰ এনেও ভাল লাগে আৰু টেঙাই থোৱা হৈছিলে বাঁহগাজখিনি আৰু আপোনালোকে কোনে কোনে বাঁহগাজ খাই ভাল পায় জনাবচোন আৰু কিছুমানে হয়তো নাখাব পাৰে নাজানো কিন্তু মই খাওঁ আৰু খাই আহিলোঁ আৰু এতিয়া হাতত লৈ আছোঁ মই তামোল আৰু যিসকলে মোৰ সদায় ভিডিঅ' চাই শেষলৈকে তেওঁলোকে এনেও জানে মই তামোল খাওঁ বুলি ভাত খোৱাৰ আগত আৰু কিছুমানে হয়তো নাখায় কিছুমানে হয়তো খায় কিন্তু মই ভাত খোৱাৰ আগত সদায় তামোল খাওঁ আৰু আজি ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি বৰ বেছি দীঘলীয়া নকৰোঁ
আৰু যিসকলে মোৰ ভিডিঅ' চাই আৰু ময়ো বহুতৰো ভিডিঅ' চাওঁ আৰু ভিডিঅ' চাবলগীয়াও আছে বহুতৰো মোৰ ফ্ৰেণ্ডৰ আৰু তেন্তে আজিলৈ বাই বাই আজিলৈ ইমানটো সমাপ্ত কৰোঁ আকৌ নতুন ভিডিঅ'লৈ পুনৰ আকৌ আপোনালোকক লগ পাম আজিলৈ তেন্তে বাই বাই